ঘৰত হাই কাজিয়া অশান্তি আদি হৈ থাকিলে এই 10টা বাস্তু টিপছ মানি চলক। পুনৰ ঘূৰি আহিব আপোনাৰ জীৱনলৈ সুখ শান্তি। বাস্তুশাস্ত্ৰৰ মতে ইতিবাচক শক্তিয়ে ঘৰলৈ সমৃদ্ধি আনে। ফলস্বৰূপে ঘৰৰ পৰিৱেশ ভাল আৰু পৰিয়ালৰ সদস্যসকল সদায় সুখত থাকে। ই ঘৰৰ আৰ্থিক সামাজিক পৰিস্থিতি উন্নত আৰু শক্তিশালী কৰে। এই 10টা বাস্তু পৰামৰ্শই যিয়ে সদায় পৰিয়ালত সুখ আৰু শান্তিৰ সৃষ্টি কৰিব। জানো আহক এই 10টা বাস্তু পৰামৰ্শ। 1 নম্বৰতে বাস্তুৰ মতে ঘৰৰ টকা পইচা মূলতঃ যিটো আলমাৰীত ৰখা হয় তাৰ দুৱাৰৰ মুখ উত্তৰ দিশে হ'লে ভাল। লগতে আলমাৰীটোৰ তলত বা চাৰিওফালে ঝাৰু নাৰাখিব। 2 নম্বৰতে পৰিয়ালত শান্তি বজাই ৰাখিবলৈ আপুনি সপ্তাহত এটা দিন গোটেই ঘৰত নিমখ মিশ্ৰিত পানী ছটিয়াব পাৰে, কিন্তু বৃহস্পতিবাৰে এইটো ভুলতো নকৰিব। 3 নম্বৰতে ঘৰৰ উত্তৰ পূব ফালে এটা কোণত এটা কাঁচৰ বটলত নিমখ ভৰাই ৰাখক। ই অৰ্থনৈতিক সমস্যা সমাধান কৰে আৰু একাধিক বিত্তীয় দিশ মুকলি কৰে। 4 নম্বৰতে আপুনি শুই থকা কোঠাত কেতিয়াও থাপনা নাৰাখিব, অন্যথা অকাৰণত ঘৰত অশান্তি হ'ব। 5 নম্বৰতে ঘৰৰ বাথৰুম ব্যৱহাৰ কৰি সেই দুৱাৰখন খোলা ৰখাটো ঠিক নহয়। বাস্তুশাস্ত্ৰৰ মতে ইয়াৰ পৰা নেতিবাচক শক্তি ঘৰত প্ৰৱেশ কৰে। 6 নম্বৰতে বাথৰুম বা পাকঘৰৰ পৰা পানী খোৱাটো অতি বেয়া, ইয়াৰ বাবে যথেষ্ট টকা ব্যয় হয়। 7 নম্বৰতে ঘৰৰ উত্তৰ বা পূবত তুলসী গছ ৰাখিলে পৰিয়ালত সদায় সুখ আৰু শান্তি থাকে। একে সময়তে বিভিন্ন সমস্যাও সমাধান হয়। 8 নম্বৰতে শোৱনি কোঠাত আইনা নৰখা ভাল। ইয়াৰ পৰা স্বামী আৰু পত্নীৰ মাজত বিবাদ হোৱাৰ সম্ভাৱনা থাকে। যদি আপুনি কোঠাত আইনা ৰাখিব বিচাৰে তেন্তে শুবলৈ যোৱাৰ আগতে ইয়াক ঢাকিহে বিচনালৈ যাওক। 9 নম্বৰতে যদি ঘৰৰ যিকোনো ঠাইত কোনো ভঙা গিলাচ থাকে আজিয়ে তাক আঁতৰাওক, কাৰণ ভঙা গিলাচে ঋণাত্মক শক্তিক আমন্ত্ৰণ কৰে। 10 নম্বৰতে বহুলোকে ঘৰত কাঁইটীয়া গছ ৰাখিবলৈ ভাল পায়। অৱশ্যে বাস্তুশাস্ত্ৰৰ মতে যদি ঘৰৰ ভিতৰত এটা কণ্টক গছ ৰখা হয় পৰিয়ালৰ ৰোগ ব্যাধি অব্যাহত থাকে। ধন্যবাদ।